Hi guys, welcome back to my YouTube channel. तो মই বহুত দিন ভিডিও দিব পৰা নাছিলো আপোনালোকে সকে গম পাইছে তো ভাবিলো যে আজি আপোনালোকৰ লগত অকমান কথা পাতো আৰু কলেজ যাও হেতু আপোনালোকক দেখাই দিও মানে মই এতিয়া গৈ আছো জিমিহতৰ ঘৰলে জিমিৰ লগত মই এঠাইলৈ যাম এঠাইলৈ মানে একচুয়ালি আমি যাম হস্পিটাললে আৰু হৈছে তো সকলোখিনি তাত গৈ কিনে আপোনালোকক কম আৰু সকলোখিনি দেখাই থাকিম তো ভিডিওটো চাই থাকিব এতিয়া আমি মানে মেডিকেল আহিছো কাৰণ তাইক মানে কুকুৰে আচুৰি দিছে পুহৰণে আছিল ঘৰত কিন্তু তথাপিতো মানে বেজিটো লোৱা ভাল ভ্যাকচিন নলাব পৰা তাৰ কাৰণে মেডিকেলত আহিছো এতিয়া মানে কি হয় চাও আৰু বেচাৰিক চেছ কৰি দিছে কুকুৰে মেডিকেলৰ ভিতৰে আহি পালো ডক্টৰ দেখুৱা হ'ল ডক্টৰে ইনজেকশ্যন ল'ব দিছে তো ইনজেকশ্যনটো লৈ মানে নাৰ্ছে ৰখি আছে ইয়াতে তাৰপিছত ইনজেকশ্যন দিব তাৰপিছত আজি ধান খাম আৰু বেজিৰ একদম চেছ মই পানী আছে বেজি ধান খাবি সেইটো ভাল ayo ako নহয় দে papa sa panay papa ayo kandi dice besir kandi dice lo kapad di lo kandi dice dai kandi aise besari upai nai dhori ase do বেজি তোৰ পটাত কেৰি দিছে মানে সেইকাৰণে বেছি দুখ পাইছে আৰু তাতে ক্ষীণ হাত একদম লাগি গৈছে আৰু আছে দুটা ল'বা লগা আছে উপায় নাই আৰু কুকুৰৰ বেছি পুহিবি আৰু হবি এনেকৈ বেছি গ'ল ইথান আৰু চেকেণ্ড চিটা কিনি লাগে এতিয়া ঘৰক লগি যাই আছোঁ বেজিটো ল'লে তাই পূৰা একদম কান্দি গৈছে বেচাৰি দেখছে আপোনালোকে পাইছোঁ উপায় নাই আৰু কুকুৰৰ লগত খেলিলি সেনে হ'ব ন ভ্যাকচিন দি উঠি সেই কলটো কথা নাছিল কুকুৰটো ভ্যাকচিন দিয়া নাছিল তাৰ কাৰণে এতিয়া যাই আছোঁ ঘৰলৈকে যাই আছোঁ তাৰপাছত তাই ক'ব আপোনালোকে লগ পাম বাৰু ইনজেকশ্যন ল'ব দিছিলে এটা লোৱা হ'ল আৰু এই দুটা বাকী ল'ব লাগিব 12 তাৰিখ আৰু 16 তাৰিখ আহি পালোঁ এতিয়া ঘৰ মানে ঘৰৰ আগত নামিলোঁ এতিয়া যাওঁ আৰু ঘৰলৈকে আৰু যাব লাগিব 2 দিনৰ পিছত তই ইয়াত ধানে খাই থাক বেজিৰ ৰাস্তাটো ক্ৰছ কৰিলেও ভাল গাইজ মই এইক লৈ যাম লগত গোটেই দিন মানে অকলে যাব ভয় লাগে বেজি ধান খাব তো এইক লৈ যাম গোটেই দিন তাত খেনকত ৰাখছে ইমান ওখৰ পৰা নামিব লাগে যে দৌৰবাই লাগে এইখন মানে শ্বৰ্টকাট কৰি না ঘৰক লাগে সেইকাৰণে শুনক গাইজ মই বেজি ধান খাই উঠি ইমান ধুনীয়া দৌৰি আহিছোঁ কিমান সাহসী বেজি ধান খাই দিছে পতাতকে ইমান স্পীড দিছে মানে এনেকৈ বেজি মানে আকৌ দিয়ে পানি মোক এনেকৈ খাইছে তো এইখন তাই ঘৰত যাব ময়ো ঘৰ আহি পালোঁ হ'ব দিয়ক টাটা বাই বাই গাইজ মই ঘৰ আহি পালোঁ গাড়ীৰ পৰা নামিলোঁ আপোনালোকে দেখিলে তো তাই সোমালে তাইৰ ঘৰত আকৌ মই আহিলোঁ মোৰ ঘৰলৈ তো এইটো মোৰ ঘৰ আহি পালোঁ তো এটা বেজি ল'লোঁ আজি আৰু দুটা বাকী থাকিব এটা 14 তাৰিখ আছে আৰু এটা 16 নহয় এটা 12 তাৰিখ আৰু এটা 16 তাৰিখ মই দেখাই আছোঁ আপোনালোকক মোক কোনে খামুচিছিলে মানে আমাৰ ঘৰৰ বদমাছ ল'ৰাটোক দেখাই আছোঁ তো প্ৰথমতে দৰজাখন বন্ধ কৰি লওঁ আপোনালোকক দেখাই আছোঁ তো সি তাতে শুই আছে ইমান বদমাছ মানে যদি কোনোবাই ক'ৰবালৈ যায় মানে সি ফাৰ্ষ্টতে দৌৰি আহি কিনে মানে খামুচি দিয়ে একচুৱেলি ভুলটো সি নহয় সি মানে জানি বুজিতো নকৰে ন মানে সি মৰমতে দৌৰি আহে যেনেকৈ সৰু ল'ৰা ছোৱালীবোৰে দৌৰি আহে ন ঘৰৰ মানুহ আহিলে তো সি তেনেকৈ দৌৰি আহে তো আহি মানে গাত উঠি দিলে মানে হয়তো নখ লাগি যায় তেনেকুৱা হয় কিন্তু সি ভুল নাই একচুৱেলি তো মানে সি এতিয়া শুই আছে মই দেখাই আছোঁ আমাৰ ঘৰৰ ৰাজা বেটা মানে 1 নম্বৰৰ বদমাছ ই মানে কি কৰে মই যদি কৰিবলৈ যাওঁ তো মানে মই আহিলে সি ডাইৰেক্ট মানে মোৰ গাত জাপ দি উঠে তো সেইদিনাখন কম্পিউটাৰৰ পৰা আহোঁতে সি মানে মোক আগবঢ়াই আনিব কৈছে আৰু গাত জাপ দি উঠিছে যাৰ ফলত মোৰ তাত নখ লাগি গ'ল
তো মানে কুকুৰক মৰম কৰিব, কিন্তু অকণমান নিজৰ ছেফটিটো চাই ল'ব। মানে মোৰ ভুলটো কৰি পেলালোঁ, তো এতিয়া মানে ইনজেকশ্যন খাব লগা হ'ল। তো সেইটো কাৰণে অকণমান নিজৰ ছেফটিটো চাই ল'ব। আৰু বাকীটো ইহঁতক মৰম কৰিবই লাগে বাৰু, অমাতা বস্তু বহুত মৰমীয়াল হয়, তো আমিও মৰম কৰোঁ। তো বাকী আছিলে এৰিছোঁ, এতিয়া মই অকণমান ফ্ৰেছ হৈ লওঁ। মানে মোৰ এলাৰ্জি আছে, ধূলি খালে এলাৰ্জি হয়। তো এতিয়া মই ভালদৰে ফ্ৰেছ হৈ লওঁ। তো আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।